Hello friends, welcome to my channel. আৰু আজি আমি বনাইছো খিচিৰি ভাজি বিলাহী টক আচাৰেৰে এখন ধুনীয়া থালি আৰু আপোনালোকে চাওকচোন আমি কেনেকৈ বনালো কি কৰিলো। তাৰ বাবে আমি লৈছো 1 কাপ জহা চাউল, এটা মেজাৰিং কাপেৰে সৰু মেজাৰিং কাপেৰে 1 কাপ জহা চাউল লৈছো, প্ৰায় আধা কাপ মসুৰ দাইল আৰু আধা কাপতকৈ অকণমান কম মগুৰ দাইল লৈছো। আৰু তাৰ পিছত এইখিনি ভালকৈ ধুই লৈছো। ধুই মই এটা সৰু কাপেৰে চাহ খোৱা কাপেৰে 4 কাপ পানী এড কৰিছো। লগতে আমি লৈছো গাজৰ এটা আৰু দুটা আলু, সৰু আলু আৰু লগতে জলকীয়া 3টা, একেবাৰে সৰু জলকীয়া, আৰু এইখিনি ভালকৈ কাটি ধুই মেলি একেলগে দি দিছো। ইয়াতে প্ৰেসাৰ কুকাৰত দিম আৰু তাতে অলপমান এড কৰিছো হালধি আৰু অলপমান এড কৰিম আমি নিমখ, সোৱাদ অনুসৰি নিমখটো এড কৰিব আপোনালোকে। আৰু লগতে অলপমান মিঠাতেল এড কৰিছো আৰু এতিয়া 2টা চিটি মাৰিবলৈ আমি গেছত কুকাৰটো পাতি দিছো। এতিয়া আমি বনাম বিলাহী টক। বিলাহী টকনো কাৰ প্ৰিয় নহয়, সকলোৰে প্ৰিয়। তাৰ বাবে আমি লৈছো বিলাহী, জলকীয়া আৰু অলপমান কেঁচা পিঁয়াজ। কেৰাহীটো গৰম হ'ল, গৰম হোৱাত মই দি দিলো অলপমান মিঠাতেল আৰু তাতে তেলখিনি গৰম হোৱাৰ পিছত দিছো কেইটামান কলা জিৰা আৰু এতিয়া দিম পিঁয়াজখিনি আৰু পিঁয়াজখিনি এনেদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। কিছু সময় এনেকৈ ভজাৰ পিছত আমি জলকীয়া আৰু বিলাহীখিনি দি দিছো। আৰু ইয়াৰ পিছতে এড কৰিছো অকণমান নিমখ, অকণমান হালধি, আৰু আমি এতিয়া বিলাহীখিনি ভালকৈ মিহলি কৰি ল'ম। আৰু এনেদৰে ঢাকন মাৰি অলপ সময় ভাজি ল'ম। ভাজা হোৱাৰ পিছত এনেদৰে বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিব লাহে লাহে, আৰু এনেদৰে কিছু সময় ভাজি থাকিম। এনেদৰে কিছু সময় ভজা হোৱাৰ পিছত বিলাহীৰ পৰা পানীটো আঁতৰি গ'ল আৰু আমি এড কৰি দিছো অলপমান গুড়। মিঠা হ'বলৈ আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে, মই ব্যৱহাৰ কৰিছো গুড়। আৰু লগতে কেইটামান এড কৰিম আমি কিচমিচ। গুড় দিয়াৰ লগে লগে কালাৰটো ধুনীয়া এটা কালাৰ আহি যায়। আৰু এয়া চাওক, কিছু সময় ঢাকন মাৰি ভজাৰ পিছত আমাৰ বিলাহী টক ৰেডি। এটা ধুনীয়া কালাৰ হৈ গৈছে আৰু আমাৰ বিলাহী টক প্ৰায় ৰেডি হৈ গৈছে। এতিয়া আমি গেছটো বন্ধ কৰি থৈ দিম। পুনৰ কেৰাহীখন পাতি লৈছো আৰু মই বেঙেনা, ঘৰৰ একেবাৰে সৰু বেঙেনা দীঘলকৈ এনেকৈ কাটি লৈছো। তাৰপিছত কেৰাহীখন গৰম হোৱাত অকণমান তেল দি লৈছো। তেলখিনি গৰম হোৱাৰ পিছত মই তেলতে এড কৰিম অকণমান হালধি আৰু অকণমান নিমখ। বহুত বেছি নালাগে, অকণমান এড কৰিছো। আৰু এতিয়া বেঙেনাখিনি দি দিছো। বেঙেনাখিনি এনেদৰে দি কিছু সময় আমি ভাজিম। একেবাৰে ল' ফ্লেমত গেছটো ৰাখিব লাগিব আৰু একেবাৰে ল' ফ্লেমত আমি ভালকৈ সিজি যোৱালৈকে বেঙেনাখিনি এনেদৰে ফ্ৰাই কৰি থাকিম। আৰু এতিয়া চাওকচোন, প্ৰায় বেঙেনাখিনি সিজি গ'ল আৰু এটা ধুনীয়া কালাৰ উঠি আহিছে। আৰু এনেদৰে আমি বেঙেনাখিনি উলিয়াই থ'ম যাতে তেলটো নিগৰি তেলটো তলত পৰি থাকে। বহুত বেছি তেল সোমাই যায় ভিতৰত ভাজিলে, সেইবাবে মই এনেদৰে থৈ দিম। আৰু আনফালে আমি এতিয়া বইল কৰা খিচিৰি 2টা চিটি মৰাৰ পিছত হৈ গৈছে। তাত অলপমান পানী এড কৰি আমি ভালকৈ মিলাই গেছত পুনৰ পাতি ল'ম। তাৰপিছত ইফালে কেৰাহীখন পাতি থ'ম। কেৰাহী গৰম হোৱাৰ পিছত দিছোঁ অকণমান তেল আৰু তাতে দিছোঁ অলপমান পিঁয়াজ আৰু এড কৰিছোঁ অকণমান গোটা জিৰা আৰু এনেদৰে পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম।
তাৰপিছত তাতে দি দিছোঁ অলপমান জিৰাৰ গুড়ি আৰু লগতে অকণমান আদা নহৰু এনেদৰে বটা একেবাৰে অকণমান ব্যৱহাৰ কৰিব মছলা। বইল কৰোঁতে মই অলপমান হালধি দিছিলোঁ যদিও কম হোৱাৰ নিচিনা লগাৰ বাবে মই আৰু অলপমান হালধি এড কৰিছোঁ আৰু এনেদৰে ভাজি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু এতিয়া পিঁয়াজৰ কালাৰটো প্ৰায় চেঞ্জ হৈ গৈছে আৰু এইখিনিও প্ৰায় উতল আহি গৈছে আৰু আমি গোটেইখিনি ইয়াতে এড কৰি দিম। আৰু তাত মই অলপমান পানী এড কৰি দিছোঁ আৰু এনেদৰে মিহলাই কিছু সময় উতলিবলৈ দিম। খিচিৰি আমাৰ প্ৰায় ৰেডি হৈয়ে গৈছে। এনেদৰে কিছু সময় উতলিব দিলোঁ। উতলাৰ পিছত এটা ধুনীয়া কালাৰ আহিছে আৰু পূৰা একদম লোভনীয় হৈ পৰিছে। ৱাও! আৰু তাত মই এড কৰিছোঁ 2 চামুচ ঘি আৰু ঘি দিয়াৰ পিছত এনেদৰে লৰাই মই গেছটো অফ কৰি একেবাৰে ঢাকনি লগাই থ'ম যাতে ঘিৰ এটা ধুনীয়া গোন্ধ আমাৰ খিচিৰিত আহি যায়। আৰু ঢাকনি লগাই থৈ দিলোঁ। পুনৰ কেৰাহীখন পাতি অলপমান তেল দিলোঁ। এতিয়া আমি বনাম বন্ধাকবি, গাজৰ, বেঙেনা আৰু আলু। ইয়াত আপোনালোকে ফুলকবি বা অন্য কিবা চব্জিও এড কৰিব পাৰে। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই অলপমান গোটা জিৰা দিলোঁ। তাৰপিছত দিলোঁ পিঁয়াজখিনি আৰু এনেদৰে ভাজি ল'ম। এনেদৰে কিছু সময় ভজাৰ পিছত পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে আমি দি দিলোঁ চব্জিখিনি আৰু এইটোক আমাৰ ভাষাত লাবৰা ভাজি বুলিও কোৱা হয়। তাৰপিছত এনেদৰে আমি দি দিলোঁ কেঁচা জলকীয়া 2টা ফালি দি দিছোঁ। কিছু সময় ঢাকনি মাৰি এনেকৈ ভাজি থাকিম। তাৰপিছত ঢাকনি এৰুৱাই প্ৰায় 2 মিনিটমান পিছত আমি এড কৰিছোঁ অলপমান হালধি আৰু অলপমান নিমখ, লগতে অলপমান জিৰা গুড়ি আৰু এনেদৰে ভাজি থাকিম। কিছু সময় পুনৰ ভজাৰ পিছত ইয়াত এড কৰিছোঁ আদা আৰু নহৰুৰ অকণমান বটা আৰু এনেদৰে ভাজি আছোঁ। অকণমান পানী এড কৰি দিছোঁ। আপোনালোকে লাবৰা ভাজিত যিকোনো ধৰণৰ চব্জি ব্যৱহাৰ কৰিব পাৰে, সকলো চব্জিয়ে দিব পাৰে। আৰু মই ইয়াতে বেছি চব্জি ব্যৱহাৰ কৰা নাই। ইয়াতে কেৱল বেঙেনা, গাজৰ, আলু আৰু বন্ধাকবিয়ে ব্যৱহাৰ কৰিছোঁ। এনেদৰে কিছু সময় ভজাৰ পিছত প্ৰায় আমাৰ লাবৰা ভাজিও ৰেডি হৈ গ'ল। আৰু এতিয়া প্ৰায় ভোক লাগি আহিছে আৰু খাব লাগে। আমি এতিয়া পৰিৱেশন কৰিম। এয়া একদম গৰম গৰম খিচিৰি, ঘিৰ গোন্ধ এটা ধুনীয়া গোন্ধ এটা আহিছে আৰু আমি দি দিছোঁ বিলাহীৰ টক। চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে, লগতে অলপমান লাবৰা ভাজি আৰু অলপমান ল'ম আমি জলফাইৰ আচাৰ, ঘৰতে বনোৱা জলফাই আচাৰ আৰু দেখি পূৰা লোভ লাগি গৈছে আৰু বেঙেনা ভাজি লগত এখন পাপৰ। একেবাৰে সৰস্বতী পূজাৰ কথা মনত পৰি গ'ল আৰু সৰস্বতী পূজাত বা যিকোনো পূজাত এনেদৰে খিচিৰি খাই মোৰ খুব ভাল লাগে। আপোনালোকেও যদি খিচিৰি খাই ভাল পায় তেন্তে এনেদৰে এদিন বনাই খাই চাবচোন, খুব টেষ্টি লাগিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।